ৰাইজ আপোনালোকক দেখাইছো এনেকুৱা এটা ভেলাঘৰ বনাইছে আপুনি আচৰিত হৈ যাব মানে এতিয়া মিস্ত্ৰীজন নাই মিস্ত্ৰীজন সদৌ দিল্লী কলিকতাৰ পৰা মগাই অনা হৈছে আপোনালোক ভেলাঘৰ দেখাইছো নমস্কাৰ ৰাইজ টিচি টুটুৰাজ ব্লগলৈ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো আপোনালোকে চাই থাকক ইফালে পথাৰ আমাৰ বাম মাটি বুলি ক'বলৈ নাই সেইকাৰণে ইয়াতে চব্জি খেতি লগাইছোঁ আপোনালোকে চাব দেই মই ভিতৰত গৈ থাকে নহ'লে ইয়াত নেট লগাই দিছোঁ নেট নলগালে আপোনাৰ কুকুৰা সোমাই এদাই কৰি দিয়ে পুলিবিলাক আৰু ছাগলী আছে ছাগলী এদাই কৰি দিয়ে আপোনালোকক ব'লকচোন ভিতৰলৈ যাওঁ দেখাম চব্জিখিনি এতিয়া খুলি লৈছোঁ এতিয়া লগাই থৈছোঁ ইয়াত গৈ এইখিনি ধনিয়া আৰু পালেং লফা লগতে দিয়া আছে ইয়াতো সেনেকৈ দি দিছোঁ ধনিয়া আছে ধনিয়াটো আপোনালোকে জানে ইমান ভাল লাগে ইয়াতে ফ্ৰেঞ্চবিন দি থৈছোঁ ইয়াত আছে আপোনাৰ ইয়াত সৰু সৰু দেখিছে ইয়াত গাজৰ দিছোঁ দি থৈছোঁ লগতে আৰু এইফালে ইয়াত জলকীয়া দি থৈছোঁ ইয়াত এইটো পইতা ভাতৰ লগত খাই ভাল লাগে লক্ষী জলকীয়া বুলি কয় ইয়াত দেখিছে ইয়াত গাজৰ দি এইখিনি আপোনাৰ দাংপতি এইখিনি দাংপতি দি থৈছোঁ ইয়াত আৰু লগতে আছে কণ বিলাহী আৰু ইয়াত দি থৈছোঁ লাই শাক আৰু এইফালে বস্তাত দি থৈছোঁ চক ইয়াত পানী হৈ যায় আমাৰ সেইকাৰণে বস্তাত লগাই থৈছোঁ ইয়াত বেঙেনা এইখিনি নিব পৰাকৈ সুবিধা কৰি ৰাখিছোঁ বস্তাত আকৌ ধৰি লৈ যাব পৰাকৈ ইয়াত দেখাই দিছোঁ আপোনালোক এইটোকে লগাইছোঁ এনেকৈ আগফালে ভোট জলকীয়া লগাই থৈছোঁ আপোনালোক বেলেগ ভিডিঅ' এটাত দেখাম ইয়াত দেখিছে ধুনীয়াকৈ দি থৈছোঁ এনেকৈ আকৌ মানুহগৰাকী আকৌ ইয়াত দি থৈছে আপোনাৰ পিয়ালি পালেং নহ'লে ৰাইচ পিয়ালি পালেং ইমান সুবিধা চক পাপৰ আহি গৈছে পাপৰ ইয়াত দেখাই দিছোঁ চক পাপৰ মানুহগৰাকীয়ে ইয়াত জলকীয়া পচাইছে গোল গোল ফুল জলকীয়া বুলি কয় এয়া জলকীয়া আৰু এইটো খুলি দি থৈছোঁ আপোনাৰ জেং কেৰেলা ওলোৱা নাই কি হৈছে এতিয়া পিছত চাব লাগিব এবাৰ ৰঙালাও দি থৈছোঁ এয়া এইখিনি হ'ল ধনিয়া লগাই থৈছোঁ এইখিনি অলপ ডাঙৰ কৰি আছোঁ সোনকালে দেখাইছিলোঁ আপোনালোক আকৌ খাই লৈছোঁ পাপৰ ৰাইজ আপোনালোকক বস্তু এটা দেখাবলৈ থাকি গৈছিলে নে আপোনালোকক দেখাম চাব দেই কালি ৰাতি আমাৰ পোৱালি দিলে ছাগলীজনী আপোনালোকক দেখাই আছোঁ চাব দেই এইয়া চাওক ছোৱালীজনীয়ে ৰছী পিন্ধাই দিলে ৰাতি দিলে কালি ৰাইজ আপোনালোকক দেখাই আছোঁ এনেকুৱা এটা ভেলাঘৰ বনাইছে আপুনি আচৰিত হৈ যাব মানে এতিয়া মিস্ত্ৰীজন নাই আহা মিস্ত্ৰীজন সদৌ দিল্লী কলিকতাৰ পৰা মগাই অনা হৈছে আপোনালোক ভেলাঘৰটো আপোনালোকক দেখাই আছোঁ চাব দেই ষ্টাইলটো ये क्या है সেই মিস্ত্ৰীজনৰ হেল্পাৰ এইগৰাকী সদৌ দূৰণিৰ পৰা নাম মানুহ যে এখন ৱাল পেলাই থৈছে ইয়াত এইখন ৱাল পেলাই থৈছে এইফালে ৱাল পৰি আছে ইয়াত এইখন এইফালে ফিটিং কৰি থৈছে ৱাল হ'লে আৰু ভেলাঘৰ নামত আৰু বনাইছে ল'ৰাকেইটাই আমি বেয়া নাই পোৱা বোলে এইফালে আকৌ এখন বোলে ওপৰ চটখন বোলে ওলাই থাকে আৰু ৰাতি হ'লে চোৱা ওলাই থাকে সেইফালেও ফাক এইফালে বোলে সেই কি কিবা কিবি দিবলৈ হ'লে দিব পাৰিব কেমেৰাটো দেখাই দিছোঁ আপোনালোক এইবোৰ ৱাল এতিয়া মিস্ত্ৰীজন আজি নাই আহা মিস্ত্ৰীজন অহাৰ পিছত আপোনালোকক দেখাই দিম বাৰু পাৰিলে মানে এতিয়া অলপ ভাত পানী খাই লৈ কামলৈ ওলাই আছোঁ নমস্কাৰ ৰাইজ আমি কামৰ জেগা পালোঁহি এতিয়া আহি এইটো আপোনাৰ গেটখন দেখাই দিছোঁ এতিয়া আপোনালোকক দেখাম আমি এতিয়া ধূপ ধূনা চাকি তাকি জ্বলাই ল'ম তাৰপাছত আপোনালোকক দেখাম এতিয়া দেখিছে চাগে ভালকৈ নামঘৰত দেখাই দিছোঁ ইয়াতে কাম কৰিম আমি টিঙত ৰং কৰিম আপোনালোকক দেখাই আছোঁ ইয়াত এতিয়া আমি চাকি ধূপ জ্বলাই মেলি আমি কামত ধৰিম আৰু আপোনালোক চাই থাকক চাকি ধূপ আৰু তামোল পাণ দি সেৱা কৰি লৈছোঁ এতিয়া নামঘৰত আমি কাপোৰ কানি সলাই লওঁ কাম কৰিম টিঙত ৰং কৰিব আহিছোঁ আমি এতিয়া আপোনালোকক দেখাই আছোঁ এতিয়া আজি নতুন বছৰ তথাপিতো ৰং কৰিবলৈ পাইছোঁ আমি ভাল লাগিছে নামঘৰত কৰিবলৈ পাইছোঁ যে বহুত ভাল লাগিছে এয়া চাকি
আপোনালোকক দেখাই আছোঁ। ইমান ওপৰত উঠি আছোঁ ইয়াত দেখিছেনে, পুৰা ওপৰত উঠি ল'লোঁ। এতিয়া এইখিনি চফা কৰিম। চাল চাল মাৰি লওঁ। বহুত কষ্ট হৈ যায় মাৰিবলৈ, আপোনাৰ টকা ভিতৰত খাই যায়। আৰু টিংখিনি আচলতে পাতল আছে, ডাঠ হোৱাৰ চিন্তা নাছিলে। পাতল টিংখিনি পাতল, সেইকাৰণে দিগদাৰ হৈছে। আমাৰ এজন উঠি আছে ইয়াত দেখিছে, পিছলি যায়। এতিয়া লাগি আছোঁ, আপোনালোকক দেখাই থাকিম মাজে মাজে। এতিয়া লাগি আছোঁ ৰাইজ, দেখিছে টিঙৰ ওপৰত মুখ চুখ বান্ধি লৈছোঁ আৰু এতিয়া লাগি আছোঁ। অলপ দেখাই দিছোঁ। আপোনালোকক দেখাই থৈ ইমান ধুনীয়া। ইমান ধুনীয়া দেখিছে। এতিয়া টেঙা লৈ লৈছোঁ, ঔটেঙা গছ, ঔটেঙা লৈ লৈছোঁ। ঔটেঙা হ'ল আপোনাৰ ওচৰতে আছে গছজোপা, এজোপা ঔটেঙা লাগি আছে। আপোনালোকক দেখাইছোঁ চাব দেই, এয়া চব ঔটেঙা লাগি আছে, দেখিছেনে? আপোনালোক জুম কৰি দেখাইছোঁ, এয়া লাগি আছে, লাগি আছে, দেখিছে? পাইমা মাৰি আছোঁ, দেখিছেনে? এইবোৰত পাইমা মাৰি আছোঁ। ফালে মণিকোটটো বাকী আছে মাৰিবলৈ, সেইটো কমপ্লিট কৰি আছোঁ, মাৰি আছোঁ। ইয়াৰ ওপৰত আকৌ ৰং বহিব, এতিয়া পাইমাটো মাৰি আছোঁ। পাইমা মাৰিব এতিয়া, আৰু মই এইফালে চাফা কৰি আছোঁ, আপোনালোকক দেখাইছোঁ। কামত যিকোনো কাম কষ্ট আছেই, অলপ কষ্ট কৰিবই লাগিব মানুহৰ জীৱনটোত আগুৱাই যাবলৈ। যিকোনো কাম কৰিব লগা হয়, সৰু বৰ ডাঙৰ কামত নাই, কৰিব লাগে মুঠতে কাম। কিছুমানে হাঁহে যে এইবোৰ কাম কৰিছোঁ, কিবা কাম কৰিছোঁ। আমি মুঠতে সৰুৰ পৰা বহুত কাম কৰিলোঁ, নানা ধৰণৰ কাম কৰিলোঁ। লাষ্টত ৰঙৰ কামটোৱে কৰি আছোঁ এতিয়া। আপোনালোকে দেখাইছোঁ, আগৰ ভিডিঅ'কেইটাত দেখাইছোঁ। পুটিন কটাৰ পৰা ধৰি ঘৰত সকলো ৰং মাৰোঁ। এতিয়া আমি নামঘৰত কাম লাগি আছোঁ, এতিয়া ৰং মাৰি আছোঁ। এতিয়া এইফালে ডাঙৰ ঘৰটো হৈ গ'ল, এতিয়া আমি মণিকোট ঘৰটোত এতিয়া পাইমা মাৰিব লৈছোঁ। এতিয়া নামঘৰটো, মণিকোট আৰু ডাঙৰ এই ঘৰটো সৈতে গোটেইটো কমপ্লিট হৈ গ'ল পাইমা মাৰি। আজি ৰং কৰিম, আপোনালোকক অকণমান দেখাই দিম বুলি ভাবিছোঁ। এইফালে আৰম্ভ কৰিছে এজনে, তই আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ। এতিয়া ৰং কৰি আছোঁ, দেখিছেনে? এয়া মাৰি আছোঁ ৰং, বহুত গৰম আছে, টিংখন পূৰা গৰম। এয়া কাঠ পাৰি মেলি মাৰি আছোঁ, দেখিছে? এয়া দেখিছে? ধুনীয়াকৈ মাৰি আছোঁ, আপোনালোকক দেখাই দিছোঁ অকণমান। এয়া মাৰি আছোঁ, এই গেছটো পাই আপোনাৰ মাথা চাথা চব ঘূৰাই গৈছেগৈ। টেঙা খাই দিছোঁ শুনি তলত গৈ, আজি নেমু আনি লৈছোঁ, খালোঁ। এতিয়া আকৌ উঠিছোঁ, এইফালে উঠি মাৰি আছোঁ, আপোনালোকক দেখাই দিছোঁ চব। চেহেৰাত দেখাইছিলোঁ কাম কৰি অকণমান খোৱাটো বনাই লৈছোঁ ইয়াতে। অলপ ভাতটো খাই ল'লোঁ। এইফালে দেখিছে ইয়াত টেঙা খালোঁ কাটি পিনে। ৰঙৰ গোন্ধটো বহুত বেয়া, মাথা ঘূৰাই গৈছিলে, সেইকাৰণে অলপ ইয়াতে শুই দিছোঁ। এইজন নাজন মোবাইল চাই আছে, মাটিতে শুই দিছোঁ। মাটিৰে মানুহ আমি, সেইকাৰণে মাটিতে শুই দিছোঁ আৰু কৰিব। এয়া মই ষ্টেণ্ডাৰ্ড কিহৰ বনাই দিছোঁ আপোনালোকে চাব দেই। तेरे पास कोई और रास्ता है? ইয়াতে পৰি আছিলে, উঠাই লৈছোঁ, ষ্টেণ্ডডাল বনাই লৈছোঁ, এনেকৈ লগাই লৈছোঁ ইয়াত ধুনীয়াকৈ। দেখিছে ইয়াতে শুই আছোঁ, অকণমান কঁকালটো বনাই লৈছোঁ। মাথাটো অলপ ঘৰ লাগি গ'ল, আপোনাৰ ৰং মাৰি আছিলোঁ ৰ'দত টিঙৰ ওপৰত যে, সেইকাৰণে এতিয়া থৈছোঁ ভিডিঅ'টো আজিলৈ।
ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম, বাই বাই।